খৰি বিচাৰি আছে এই আমাৰ ইয়াত 4টা বেলুন আছে এটা বেলুন আপোনাৰ ৰঙৰ যোনটো ৰং ভাল লাগে যে সেইটো আপুনি প্ৰথমতে হেই লওক আমাৰ হাতৰ পৰা কোনটো এইটো ইয়াৰ ভিতৰত কিবা এটা সোমাই আছে নেজানো নহয় কি আছে আমিও নেজানো কি আছে ফুটাই চাব লাগিব এতিয়া আপুনি নিজে ফুটাওক পাৰিব নাই ফুটাবলৈ পাৰিব ফুটাওক ফুটাই দিয়ক য'তে যেনেকৈ পায় এনেকৈ নুফুটিব এনেকৈ এইটো খুচি দিয়ক এইটো খুচি দিয়ক কেনেকৈ ফুটাব এই নুফুটিছে ন ধৰি দিছোঁ দেই এনেকৈ নহয় দিয়ক মোক দিয়ক মই ফুটাই দিছোঁ দেই ফুটাই দিওঁ মোৰ ভয় লাগে নহয় ফুটাই দিওঁ নেকি অলপ দূৰে ফুটাইছোঁ সেইটো তাৰপিছত কিবা এটা ওলালে আইতা কিবা এটা ওলালে এইয়া আটা 5 কেজি এইফালে দিয়া এইটো আপোনাৰ বেলুনো ফুটাইছিলে যে আটা 5 কেজি ওলালে কাম আহিব নাই হ'ব খাই নহয় ৰুটি খাই নহয় আইতা এগৰাকীক লগ পালোঁ তেখেতে এনেকৈ মানে ড্ৰেইন নহয় আচলতে গাঁত এটাত খৰি বিচাৰি আছিলে ভাবিলোঁ যে আমি গেমটো তেখেতৰ লগত খেলোঁ বুলি আৰু তেখেতৰ ভাগ্যত যিহেতু আটা আছিলে আটা 5 কেজি আইতাৰ নামত